হেল্ল' এভৰিৱান, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মই বনাইছিলোঁ মুঠিয়া পিঠা। কেনেকৈ বনালোঁ চাওঁ আহকচোন। প্ৰথমতে এয়া কেঁচা পিঠাগুড়ি লৈছোঁ আৰু তাতে দিছোঁ নিমখ। এতিয়া তাতে ঘিউ দিছোঁ। ঘিউ দি ধুনীয়াকৈ সানি লৈছোঁ। এবাৰ সনাৰ পিছত ইয়াত দেখিছেনে সানি আছোঁ মই। সনাৰ পিছত এতিয়া দিম গাখীৰখিনি দি এবাৰ সানি ল'ম। এয়া চাওক গাখীৰ দিছোঁ। গাখীৰ দিয়াৰ পিছত এবাৰ আটা মঠাৰ দৰে লাহে লাহে মুঠি লৈছোঁ। আৰু এয়া সানি আছোঁ গাখীৰ দি পেলাই। আৰু এয়া চব হৈ গ'ল, আটা মঠাৰ নিচিনাকৈ মঠি ল'লোঁ। আৰু এতিয়া আপোনালোকে নিজৰ শ্বেপত পিঠাটো বনাব পাৰে। মই এয়া দীঘলকৈ বনাই লৈছোঁ হাতেৰে এনেকৈ মুঠি কৰি। আৰু এয়া মই মুঠিয়া পিঠা বনাই আছোঁ। আৰু এতিয়া মুঠিয়া পিঠাখিনি বনাই হৈ গৈছে। এয়া চাওক মুঠিয়া পিঠা বনাই এইটো চচত পানী দি পেলাই মই জুইত উঠাই দিছোঁ। আৰু এতিয়া তাতে গৰম গাখীৰ অকণমান দি দিছোঁ। পানীখিনি গৰম হোৱা দেখি তাতে গৰম গাখীৰখিনি দি দিছোঁ। আৰু এতিয়া অকণমান লৰাই দিছোঁ গাখীৰ আৰু পানীটো মিক্স হওক বুলি। আৰু এয়া গাখীৰ আৰু পানী উতলি অহাত মই মুঠিয়া পিঠাখিনি দি দিছোঁ। আৰু এয়া চাওক অকণো লাগি ধৰা নাই। ঘিউ দিছিলোঁ কাৰণে অকণো পিঠাটো লাগি ধৰা নাই। আৰু এয়া লৰাই আছোঁ। মুঠিয়া পিঠা পটককৈ অতি সহজে বনাব পাৰে। আৰু ইয়াৰ ওপৰতে মই ঘিউ দি দিছোঁ, টেষ্টি হয় খাবলৈ। আৰু এয়া চাওক উতলি আছে। আৰু এয়া মোৰ মুঠিয়া পিঠা ৰেডি হৈ গ'ল। তাৰ ওপৰতে মই গাখীৰ দি দিছোঁ। গাখীৰ দিয়াৰ পিছত এতিয়া গুৰ লৈ আপোনালোকে খাব পাৰে বা চেনি লৈও খাব পাৰে। মই গুৰেই দিছোঁ। আজিলৈ ইমানেই। নেক্সট এটা ভিডিঅ'ত লগ পাম। বাই বাই।